ডিফুৰ নগৰ সমিতিৰ নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান তুংগত তুলিছে কংগ্ৰেছ দলে। ডিফু বজাৰ শনি মন্দিৰৰ সমীপত শনিবাৰে সন্ধিয়া কংগ্ৰেছৰ হাই প্ৰফাইল নিৰ্বাচনী প্ৰচাৰ। সমগ্ৰ কাৰ্বি আংলঙতে উদযাপিত ৰংকেৰ পূজা। জিলাখনৰ বিভিন্ন প্ৰান্তৰত বছৰটোৰ বাবে সকলোৰে মাজত সুখ শান্তি মৈত্ৰী কামনা কৰি উদযাপন কৰে এই পবিত্ৰ ধান পূজা। বনভোজস্থলী পাকলম কামত অঘটন। নগাঁও জিলাৰ ৰূপহীৰ যুৱক কাৰ্বি আংলঙৰ পাকলম কামত কৰুণ মৃত্যুৰ আঁকোৱালি। পাকলংকাম জলপ্ৰপাতৰ সৌন্দৰ্য উপভোগৰ বাবে সংক্ৰিয়া সৈতে আহিছিল ৰয়েল হক নামৰ যুৱকজন। নমস্কাৰ, অসমীয়া প্ৰাইম টাইম বাতৰিত মই পৰশজ্যোতি শৰ্মাই স্বাগতম জনাইছোঁ। এতিয়া আগবাঢ়িছোঁ প্ৰথমটো বাতৰিলৈ। 8 জানুৱাৰীত অনুষ্ঠিতব্য নগৰ সমিতিৰ নিৰ্বাচনৰ বাবে নগৰসমূহত চলিছে নিৰ্বাচনৰ মহাৰণ। ৰণক্ষেত্ৰত কি কংগ্ৰেছ, কি বিজেপি আৰু কি আঞ্চলিক দল ASTC নতুবা SSTC সকলোৱে জিকি নগৰ সমিতি নিজৰ দখললৈ অনাৰ বাবে চলিছে তীব্ৰ ৰণ। শনিবাৰে সন্ধিয়া ডিফু নগৰতো কংগ্ৰেছ দলেও নিৰ্বাচনী প্ৰচাৰ অভিযান তুংগত তুলিছে। চলিছে হাই প্ৰফাইল নিৰ্বাচনী প্ৰচাৰ কাৰ্য। সমাগত নগৰ সমিতিৰ নিৰ্বাচনক লৈ নিৰ্বাচনী প্ৰচাৰ অভিযান জিলাখনৰ নগৰ এলেকাসমূহত তুংগত উঠা সময়তে ডিফু নগৰ সমিতিৰ নিৰ্বাচনৰ বাবে শনিবাৰে সন্ধিয়া ডিফু বজাৰ মাছমজিয়া শনি মন্দিৰৰ সমীপত চলিল কংগ্ৰেছৰ হাই প্ৰফাইল প্ৰচাৰ অভিযান। ব্ৰিটিছৰ লগত যিবিলাক আছিল, ব্ৰিটিছ চৰকাৰৰ লগত যিবিলাক আছিল, ডিফুৰ নগৰ সমিতি যিকোনো প্ৰকাৰে কংগ্ৰেছৰ দখলত আনিবই লাগিব। সেয়েহে কংগ্ৰেছৰ প্ৰাৰ্থীক বিজয়ী কৰি তুলিবলৈ কংগ্ৰেছৰ প্ৰায় আটাইবোৰ শীৰ্ষ নেতাই নামি পৰিছে নিৰ্বাচনী ৰণক্ষেত্ৰত। নগৰ কমিটিৰ নিৰ্বাচন কংগ্ৰেছৰ বাবে হ'ব অগ্নি পৰীক্ষাৰ প্ৰথমটো চিৰি। কাৰণ এইখন চিৰি সুকলমে পাৰ কৰিব পাৰিলেহে আগন্তুক সাংসদ নিৰ্বাচনৰ বাবে মনলৈ সাহস আহিব, জয়ী হোৱাৰ আশা কৰিব পাৰিব। আজি সন্ধিয়া নিৰ্বাচনী প্ৰচাৰ সভাত সাংসদ বীৰেন সিং ইংতি, প্ৰাক্তন বিধায়ক বিদ্যা সিং ইংলেং, কাৰ্বি পৰিষদৰ প্ৰাক্তন অশোক তেৰণকে ধৰি অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদক তথা বিধায়ক দুৰ্লভ চমুৱা, মুখ্য পাত্ৰ অপূৰ্ব ভট্টাচাৰ্য প্ৰমুখ বিশিষ্ট দলীয় নেতাসকলে অংশগ্ৰহণ কৰে। কংগ্ৰেছে সদায় নিজৰ এটা কংগ্ৰেছৰ স্থিতি আছে। ডিমা হাছাও এটা সময়ত আমাৰ দখলতেই আছিল আৰু শেহতীয়াকৈ তেওঁলোক কিন্তু বিজেপি নহয়। গতিকে বিজেপিৰ অল্টাৰনেটিভ বুলি তেওঁলোকে লোৱা নাছিলে আৰু এতিয়া তাতো মোহভংগ হৈছে। যোৱা দিনবিলাকত তাৰে ৰাস্তা ঘাট উন্নয়নক ধৰি যিবোৰ প্ৰতিবাদী কাৰ্যসূচী হৈছিল, সেই প্ৰতিবাদী কাৰ্যসূচীতে ৰাইজে আমাক এটা ইংগিত দিছিলে যে ডিমা হাছাওৰ যিটো নিৰ্বাচন হ'ব, সেই নিৰ্বাচনতো কংগ্ৰেছে হাঁহি মাৰিব। আজি ৰংকেৰ পূজা। বছৰটোৰ আৰম্ভণিতে ভূমি খেতি মাটি শুভ হোৱাৰ কামনা লগতে সকলোৰে মাজত সুখ সম্প্ৰীতি শান্তিৰ মৈত্ৰী কামনা কৰি জিলাখনৰ বিভিন্ন প্ৰান্তত থকা ৰংকেৰ পূজাস্থলীত উদযাপন কৰিছে পবিত্ৰ ৰংকেৰ পূজা। আন বছৰৰ দৰে এইবাৰো বছৰটোৰ আৰম্ভণিতে আজি উলহ মালহেৰে উদযাপন কৰিছে ৰংকেৰ পূজা। সকলোৰে মাজত সুখ সম্প্ৰীতি শান্তি কামনা কৰাৰ লগতে কৃষিভূমি তথা কৃষি কাৰ্য শুভ হোৱাৰো কামনা কৰা হয় এই পূজাত। পূজাৰ সফলতা কামনা কৰি পুৰুষসকলে যোৱা শুক্ৰবাৰে নিশাৰ পৰা এই পূজা প্ৰাথমিক বিধিসমূহ সম্পন্ন কৰি আহিছে। শনিবাৰে দিনজোৰা কাৰ্যসূচীৰে ধান ৰংকেৰ পূজা উলহ মালহেৰে আৰু বিধিপূৰ্বক সমাধা কৰে সকলোবোৰ ৰংকেৰ পূজা থলীত। জিলাখনৰ বিভিন্ন প্ৰান্তৰ লগতে ডিফু চহৰত বিভিন্ন ৰংকেৰ পূজা থলীকে ধৰি বিৰাল হেমাৰী বে গাঁৱত পূজা সম্পন্ন কৰা হয়। হেমাৰী বে ৰং কে চেংচি কে ডন কম ও ডন ট্ৰক্সিবে তা ডন পিডিং আন কে ডন প্লিকে আন ফেং এলো লাসি কাপ লাসো থান ৰংকেৰ কাচাৰ ক্লিপেন আর নাম সেটামে আহির জমিনা পিডুন বমলো আপে নিলতম কাউনতি Made dak develop aja tek long bom lo itu karbi arona jutang ana marni kacipam ipen kimi
angtheke ni tum che thek long bong la si an so se ili tum kadok aves tame kaita arnamar ni phan ke kachipa mi han bori ponai ining klar et pen ining thir et pen ining thir et pen ili claim lo pulote arnam seta bang ahir jume an so se ili tum han nang piji উল্লেখ্য কাৰ্বি জনবিশ্বাসৰ মতে এই পূজাত কাৰ্বিসকলৰ উপৰিও বিভিন্ন জাতি জনগোষ্ঠীসকলৰ পৰা পুৰুষ মহিলা শিশু আবাল বৃদ্ধ সকলোৱে অংশ লয় আনপিনে আন এটা বিশ্বাসৰ মতে এই পূজাত অংশগ্ৰহণ নকৰা সকলে বছৰটোৰ বাবে বিভিন্ন অপায় অমংগলত ভোগ কৰিবলগীয়া হয় সেয়ে সকলো বয়সৰ পুৰুষ মহিলাসকলে থান ৰংকে পূজাত অংশগ্ৰহণ কৰে পূজাৰ বিধি সম্পন্ন হোৱাৰ পিছত থান দেৱতাৰ নামত উৎসৰ্গিত গাহৰি ছাগলী আৰু মুৰ্গী মাংসৰে আটাই এসাঁজ প্ৰীতিভোজত মিলিত হয় অৱশ্যে কাৰ্বিসকলৰ মাজৰে আন একাংশ এই ৰংকে পূজা উদযাপন কৰিব অহা ফেব্ৰুৱাৰী মাহৰ 5 তাৰিখে Dakni tungke rong supi la ward number 3 difu la seriasi purilo la si nilitung pin la rong ke rong op ke litung ipipu ang thun si ceklem non lo la si non la rong ke rong op bang ke rong litung don pharo do don suri ke do litung la klim bin yang phar bini ke do si litung ning kan sekpen la sekajang son si chipaman lo la si kado we choklem chodam pen ke do ke thak mi phuni fansi than thili hotpot chachung chachakar nam ben chenglok rong ar nam rong anglong chepon sli tung pini ceklem lo la bangke ni la rong ke kli bumut kan ke koson ne bubun kan bangke mifun kadok aweta mifun me etsido si hempun kang rasing jalong stami son thak lo par isi abukan long lo la pen di pho than da son thak si par visi long lo हमारी बे रंकेर स्थानत आमार पूजा एक्चुअली ইয়াত ইস্টাব্লিছ আমাৰ 1961 পৰা ইস্টাব্লিছ হৈ আছে গতিকে এতিয়াৰ পৰা আমি ৰংকেৰটো প্ৰত্যেক বছৰত আমি উদযাপন কৰি আহি আছো আৰু এইবাৰ পূজাত আমাৰ গোটেই গাঁৱত আমাৰ টোটেল আমাৰ 45 হাউস আছে সেই গোটেইকে আমি এইটো গোট খাই আমি এই পূজাটো উদযাপন কৰিছোঁ এইবাৰ পূজাটো আমাৰ একচুৱেলি আমাৰ বহুত ভাল হৈছে যোৱা বছৰৰ দৰে আমাৰ পূজা 7টা আমাৰ পূজা ইয়াৰ লৈছে প্ৰথমত আমাৰ হেমফু তাৰপিছত ইংলংকিৰি পূজা তাৰপিছত আমাৰ ইংলংআৰি চব পূজা তাৰপিছত আমাৰ ডিফু থানৰ আমাৰ পূজা আৰু তাৰপিছত আমাৰ থান মূৰ্তি বুলি কয় সেইটো থান মূৰ্তি পূজা তাৰপিছত চেকামা পূজা তাৰপিছত আৰলক পূজা সেই আৰলক পূজা আমাৰ 7টা যিটো পূজা হৈছিল আমাৰ এবাৰ আমাৰ বহুত ভালদৰে পূজাটো হৈছে আমাৰ গোটেই বছৰৰ কাৰণে আমাৰ যিটো আহিবলগীয়া বছৰ গোটেই বছৰটো ভাল হ'বৰ কাৰণে বতৰ আৰু আমাৰ গোটেই বেমাৰ আজাৰ কমাবৰ কাৰণে এইটো পূজা আমাৰ পতা হৈছে সেইটো পূজাটো আমাৰ ভালদৰে এবাৰ পূজাটো হৈছে যোৱা বছৰৰ দৰে এবাৰো আমাৰ ভালদৰে হৈছে মংগলিংহি ৰিপৰ্ট কাট নিউজ বছৰটো আৰম্ভণিতে কাৰ্বি আংলঙৰ বনভোজস্থলীত পাকলং কামত অঘটন নগাঁও জিলাৰ ৰূপহীৰ যুৱক ডকমকাৰ আৰক্ষী চকীৰ অন্তৰ্গত পাকলং কাম বনভোজস্থলীত কৰুণ মৃত্যুক আঁকোৱালি লয় বিখ্যাত পাকলং কাম জলপ্ৰপাতৰ সৌন্দৰ্য উপভোগৰ বাবে আহিছিল ৰেল হুক নামৰ এই যুৱকজন তেওঁ কেইজনমান সংগীৰ সৈতে কিন্তু বিধিৰ বিপাক ভৰি পিছলি পৰি যায় জলপ্ৰপাতৰ গভীৰ বুকুত কাৰ্বি আংলং জিলা বনভোজস্থলী পাকলং কামত এইবাৰ বছৰটো আৰম্ভণিতে ঘটিল অঘটন ৰেল হুক নামৰ যুৱক এজনে তেওঁৰ কেইজনমান সংগীৰে সৈতে পাকলং কাম জলপ্ৰপাতৰ সৌন্দৰ্য উপভোগ কৰিবলৈ আহিছিল কিন্তু দুৰ্ভাগ্যবশতঃ উক্ত যুৱকজনে জলপ্ৰপাতৰ সৌন্দৰ্য উপভোগ কৰি থকা অৱস্থাতে ভৰি পিছলি পৰি যায় আৰু কৰুণ মৃত্যুক সাৱটি লোৱাৰ সন্দেহ কৰিছে প্ৰত্যক্ষদৰ্শী তথা আৰক্ষীয়ে কিয়নো এই ঘটনা যোৱাকালি অৰ্থাৎ শুক্ৰবাৰে দিনৰ 12 বজাত সংঘটিত হৈছিল আৰু উদ্ধাৰকাৰীসকলে যোৱাকালিৰ পৰা কৰা শ্বাসৰুদ্ধ অভিযানৰ অন্তত শনিবাৰে বিয়লি উদ্ধাৰ কৰিবলৈ সক্ষম হ'ল যুৱকজনৰ মৃতদেহ ডকমকাৰ পৰা বিশেষ প্ৰতিবেদক কাট নিউজ
বোকাজানৰ সুখাঞ্জনত যোৱা নিশা সংঘটিত হয় এক ভয়াবহ অগ্নিকাণ্ড বোকাজান আৰক্ষী চকী অন্তৰ্গত বন বিভাগৰ কাৰ্যালয়ৰ সন্মুখত আৰু ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সন্মুখত সংঘটিত হয় অগ্নিকাণ্ডটোৰ ফলত ৫খনকৈ দোকান জ্বলি ভস্মীভূত খবৰ পাই অগ্নি নিৰ্বাপক বাহিনী গৈ পুৱালৈ সকলো জ্বলি শেষ হয় অগ্নিকাণ্ডটোৰ ফলত লক্ষাধিক টকাৰ সা সম্পত্তি নাশ হোৱাৰ আশংকা কৰা হৈছে ভয়াবহ অগ্নিকাণ্ডটোৰ ফলত বোকাজানৰ সুখাঞ্জনত ৫খনকৈ দোকান সম্পূৰ্ণৰূপে পুৰি ছাই হয় যোৱা নিশা প্ৰায় ১২ মান বজাত সংঘটিত এই ভয়াবহ অগ্নিকাণ্ডটোৰ পৰা দোকান কেইখনৰ কোনো এজন স্বত্বাধিকাৰীও এপদো সা সামগ্ৰী বচাব নোৱাৰিলে অগ্নি নিৰ্বাপক বাহিনীও এই খবৰ পাই উক্ত স্থানত উপস্থিত হয় যদিও অনৰ্থক হ'ল কাৰণ তেতিয়ালৈকে সকলো জ্বলি শেষ হৈ গৈছে অগ্নিকাণ্ডত জাহ যোৱা দোকান কেইখন হৈছে এখন আয়ুৰ্বেদিক ঔষধৰ দোকান চাইকেলৰ দোকান হোটেল এখন সুলভ মূল্যৰ দোকান আদি দোকান কেইখনৰ স্বত্বাধিকাৰীসকলে আমাৰ সাংবাদিকক জানিব দিয়া মতে অগ্নিকাণ্ডটোৰ ফলত প্ৰায় লক্ষাধিক টকাৰ সা সম্পত্তি বিনাশ হৈছে এই অগ্নিকাণ্ডটোৰ কাৰণ কোনো দুৰ্বৃত্তৰ দ্বাৰা সংঘটিত হোৱা বুলি ব্যক্ত কৰে যদিও এই ঘটনাত সংক্ৰান্তত আৰক্ষীয়ে এতিয়ালৈকে কাকো গ্ৰেপ্তাৰ কৰা নাই অৱশ্যে ঘটনাটোৰ সন্দৰ্ভত আৰক্ষীৰ অনুসন্ধান অব্যাহত আছে বোকাজানৰ পৰা আনন্দ তেৰাঙৰ ৰিপৰ্ট কাট নিউজ সময় হৈছে এটি বাণিজ্যিক বিৰতিৰ Please tap in Rose Gold, a newly opened beauty parlor, one step to the world of fashion. All kind of facilities are available here such as hair spa, bleaching, makeup, pedicure and manicure, hair perming, straightening, body spa, facial, threading, waxing, etc. For more information, please contact 6001863460. Rose Gold, a newly opened beauty parlor, first floor, Cakes Legacy Building, Main Market, Diffu. Aturkimi Academy, Diffu, affiliated to CBSE, New Delhi. Admissions open for Montessori, LKG, UKG, class 1 to 9 for the session 2019 and 20. Facilities like boys and girls hostel, crash babysitter, art class on Saturday and Sunday. Registration forms are available at school office on all working days from first week of December 2018 from 8 AM to 1 PM. Aturkimi Academy, Diffu, Rukasan, Amlapati, Diffu 782460. For more queries, please contact at the number given on screen. Free admissions for Montessori students sponsored by Aturkimi Society. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্জ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰসৰটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্জ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্জ জুচ খাওক জীৱনৰ মজা লওক কাঞ্জ জুচ বিৰতি পিছত পুনৰ বাতৰি মজিয়াত নগৰ সমিতিৰ নিৰ্বাচনক লৈ তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ শাসকীয় বিজেপিৰ সমান্তৰালকৈ কংগ্ৰেছেও চলাইছে ব্যাপক নিৰ্বাচনী প্ৰচাৰ শুক্ৰবাৰে হাৰঘাট নগৰ মাছমজিয়াত কংগ্ৰেছৰ এক বিশাল নিৰ্বাচনী প্ৰচাৰ অনুষ্ঠিত হয় এই নিৰ্বাচনী সভাত সাংসদ বীৰেন সিং ইংতি কাৰ্বি আংলং সাহিত্য পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্য অশোক তেৰণ প্ৰদেশ কংগ্ৰেছৰ সম্পাদক তথা প্ৰাক্তন বিধায়ক ডক্টৰ দুৰ্লভ চমুৱা মুখ্য পাত্ৰ অপূৰ্ব ভট্টাচাৰ্য উপস্থিত থাকি হাৰঘাট নগৰ সমিতিৰ ৫টা ৱাৰ্ডৰ বাবে কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থীসকল ক্ৰমে পদাৰাম ঘোষ ৰঘুনাথ দাস অশোক হাসনু সঞ্জীৱ দেৱ আৰু দেৱানন্দ পাটৰৰ হৈ ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলায় কেন্দ্ৰীয় চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে ক্ষুৰধাৰ সমালোচনা কৰি বিজেপিক
কৰ্পৰেট চৰকাৰ আখ্যা দি বিজেপি হটাও দেশ বচাও শ্লোগানেৰে উদ্যান্ত ভাষণ দিয়ে অসম প্ৰদেশ কংগ্ৰেছৰ মুখ্যপাত্ৰ অপূৰ্ব ভট্টাচাৰ্যই ইপিনে ডকমকাটো এখনি নিৰ্বাচনী প্ৰচাৰ সভাত ভাগ লৈ ৰণডংকা বজাই ডক্টৰ দুৰ্লভ চমুৱাই ইপিনে নাগৰিকত্ব সংশোধনী বিধেয়ক আৰু 6 জনগোষ্ঠীৰ জনজাতিকৰণ কেন্দ্ৰ ললিপপ বুলিও কয় চমুৱাই স্বাভাৱিকতে এতিয়া আকৰ্ষণীয় হৈ উঠিছে নগৰ সমিতি নিৰ্বাচনীৰ যুঁজ বিজেপি দলৰ প্ৰাৰ্থীসকলৰ সম্পৰ্কত সমাজৰ কোনো ভাল ভাৱ নাই আৰু আমাৰ বিশ্বাস আছে ৰাইজে সমগ্ৰ ভাৰতবৰ্ষৰ ৰাইজে সিদ্ধান্ত সলনি কৰিবলৈ লৈছে নিশ্চয় নিশ্চয় এইটো আমি এটা মানে ৱাৰ্ম আপ মেচ হিচাপে লৈছোঁ 9খন টাউনত নিৰ্বাচন হ'ব গতিকে এইটো এটা আমাৰ কাৰণে ৱাৰ্ম আপ মেচ আৰু উই আৰ ভেৰি মাছ কনফিডেণ্ট যে ডিফু লোকসভা এগেইন কংগ্ৰেছ সংশোধনী বিধেয়ক এটা হিন্দুত্বৰ নামত এটা লালিপপ যেনেকৈ IMDT এখন বাতিল হোৱাৰ পিছত মহানায়ক বুলি তেওঁক দিলে নায়ক জাতিৰ নায়ক পিছত IMDT বাতিল হ'ল তেতিয়া দেখিলে এখন ৰক্ষা কৱচ কাৰো নহয় থাকোঁতে যি নাথাকিলেও একে মানে হিন্দু নাগৰিকত্ব বিলখন থাকোঁতে যি নাথাকোঁতেও একে এইটো এটা ভোটৰ এটা লালিপপ শেহতীয়াকৈ অসম চুক্তিক সংশোধন কৰি আপোনাৰ 6 জনগোষ্ঠীক মৰ্যাদা দিয়াৰ কথা কৈছে এইটো এক লালিপপ মই কৈছোঁ যে 6 জনগোষ্ঠীক জনজাতিৰ তালিকাভুক্ত কৰি পেলাই তেওঁলোকে বাহ ল'ব লাগে তেওঁলোকে জীৱনত কৰিব নোৱাৰে কাৰণ বিজেপিয়ে 142টা জনগোষ্ঠীক এবাৰ জনজাতিৰ তালিকাভুক্ত কৰিছিল বাজপেয়ীৰ দিনত তেতিয়া কিন্তু অসমৰ 6 জনগোষ্ঠী আনকি কোচৰাজ বংশীসকল যিসকলক অৰ্ডিনেন্স কৰিছিল তেওঁলোকক কিন্তু জনজাতি কৰা নাছিল তাৰপিছতো আমাৰ মানুহবিলাকে এই নৰেন্দ্ৰ মোদী যে মিছলীয়া এইখন চৰকাৰ যে মিছলীয়া তাত ভুল গৈ তেওঁলোকৰ প্ৰলোভনত ভুল গৈ তেওঁলোকক সমৰ্থন কৰি আছে আৰু তাৰপিছত আমি কনফিডেন্স আছে যে 5টা ৱাৰ্ডো আমি জিকিম বুলি ভাবিছোঁ তাৰপিছতে আগন্তু MP ইলেকশ্যনত আমাৰ এইটো প্ৰভাৱ পৰিব আমাৰ কংগ্ৰেছে এইটো প্ৰিপেৰেশ্যন কৰি আছোঁ আৰু কংগ্ৰেছে নিশ্চয় আমি পাৰ হ'ম বুলি আমি দাবী কৰিছোঁ আৰু লগতে আমাৰ হাৰঘাটত যিকেইটা MEC এলেকাত একেটাও আমাৰ কংগ্ৰেছৰ এতিয়া জইন হৈ আছে বিজেপি বেয়া পাই পেলাই আমাৰ লগত আহি আছে আৰু আমি জইনিং প্ৰগ্ৰাম দিম ছাৰে MP কি কয় এইটো আমাৰ টাউন কমিটি ইলেকশ্যন হোৱাৰ পিছত আমি ডেট ফিক্স কৰিম ছাৰে কৈছিলে গতিকে আমি নেক্সট ডেটো বহুত আহিব জইনিং বিজেপি ফালৰ পৰা ASS ফালৰ পৰা আছে আৰু নিৰ্দলীয় আছে আৰু কিশোৰ নিৰ্দলীয় এইবিলাক পাৰ্টি চব গোটেই আহিব বুলি আমি ভাবোঁ আমি বেছি ইম্প্ৰুভ হ'ব আমাৰ আগতকৈ বহুত ইম্প্ৰুভ হ'লে আমি ভাবোঁ এখেতৰ অহাৰ কাৰণে ৰাইজক খুচ ৰাইজে আনন্দ পাইছে আমি সুধিছিলোঁ ৱৰ্কাৰবিলাকক আজি কেনেকৈ লাগিছে সেইকাৰণে মানুহ গেডাৰিং হৈছে বজাৰৰ মানুহ যিমান আছে ওলাই আহিছে যে এখেতৰ ভাষণটো মানে হাৰুৱা ভাষণ দিছে গতিকে আমি ভাল লাগিছে আৰু ৰাইজে কৈছে কেনেকৈ আজিতো খুব ভাল লাগিছে হাওড়াঘাটৰ পৰা গৌতম চন্দ্ৰৰ ৰিপৰ্ট কাট নিউজ হোজাই জিলা ষ্টেচন ৰোডৰ সমীপত এটা ব্যৱসায়িক প্ৰতিষ্ঠানৰ অসাধু কৰ্মকাণ্ড বহিৰাজ্য তামিলনাডুৰ পৰা আহি ভাৰত ট্ৰেডাৰ্ছ নামৰ এখন ব্যৱসায়িক প্ৰতিষ্ঠানে যোৱা 4 ডিচেম্বৰৰ পৰা লংকাত চলাই আহিছিল ব্যৱসায় গ্ৰাহকক কম মূল্যৰ বিনিময়ত অধিক সামগ্ৰী দিয়া প্ৰলোভনেৰে হাজাৰ হাজাৰ গ্ৰাহকৰ পৰা কৌশলেৰে আদায় কৰিছিল আগধন ইয়াৰ পৰৱৰ্তী সময়ত গ্ৰাহকৰ মাজত ইয়াৰ কি প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল চাওক আমাৰ এই প্ৰতিবেদন হোজাই জিলা লংকাৰ ষ্টেচন ৰোডৰ সমীপত বহিৰাজ্য তামিলনাডুৰ পৰা আহি ভাৰত ট্ৰেডাৰ্ছ নামৰ এখন ব্যৱসায়িক প্ৰতিষ্ঠানে 4 ডিচেম্বৰৰ পৰা কিছুদিন ধৰি লংকাত চলাই আহিছিল ব্যৱসায় গ্ৰাহকক কম মূল্যৰ বিনিময়ত অধিক সামগ্ৰী দিয়া প্ৰলোভনেৰে হাজাৰ হাজাৰ গ্ৰাহকৰ পৰা কৌশলেৰে আদায় কৰিছিল আগধন পিছে এই ক্ষেত্ৰত কিছু সচেতন গ্ৰাহকৰ ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ স্বত্বাধিকাৰী গৰাকী কৰ্মকাণ্ডৰ সন্দেহ উপজাত হোজাই উপায়ুক্তগৰাকীৰ ওচৰত এই ক্ষেত্ৰত এক অভিযোগ দাখিল কৰে গ্ৰাহকৰ অভিযোগৰ ভিত্তিত লংকা ৰাজচক্ৰ বিষয়া আৰু লংকা আৰক্ষীয়ে ভাৰত ট্ৰেডাৰ্ছ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানখনত উপস্থিত হৈ নথিপত্ৰ পৰীক্ষা কৰাৰ লগতে উপযুক্ত নথিপত্ৰ লাভ নকৰাত প্ৰতিষ্ঠানখন সিল কৰি তাৰে এজন ব্যৱসায়িক তাজউদ্দিনক আটক কৰে
পিছত একাংশ গ্ৰাহকে নিজৰ আগধন বিচাৰি লংকা আৰক্ষী চকী আৰু শংকৰদেৱ নগৰ উপায়ুক্ত কাৰ্যালয় সন্মুখত উত্তাল প্ৰতিবাদ কৰাৰ লগতে ৰাজচক্ৰ বিষয়াৰ বিৰুদ্ধে আৰক্ষীৰ ওচৰত ৰুজু কৰিছিল এক গোচৰ পিছত হুজাই জিলা উপায়ুক্তই উক্ত ঘটনাৰ সন্দৰ্ভত শুক্ৰবাৰে শংকৰদেৱ নগৰত ব্যৱসায় প্ৰতিষ্ঠানখনত আগধন দিয়া গ্ৰাহকসকলক লৈ এক আলোচনা কৰাৰ লগতে ঘটনা সন্দৰ্ভত ৰাইজক সকলো কথা বিস্তাৰিতভাৱে অৱগত কৰায় লংকাৰ পৰা বিশ্বজিৎ চক্ৰৱৰ্তীৰ ৰিপৰ্ট লংকা ডকমকা আৰক্ষীৰ দ্বাৰা উদ্ধাৰ 9mm পিস্তল লগতে এটা মেগাজিন আৰু 10টা সজীৱ গুলী উদ্ধাৰ থেৰং নামৰ অঞ্চলটোৰ এঠাইত পুতি থোৱা অৱস্থাত আছিল এই সামগ্ৰীসমূহ এক নিৰ্ভৰযোগ্য সূত্ৰৰ পমখেদি বৃহস্পতিবাৰে নিশা ডকমকা আৰক্ষী চকী ভাৰপ্ৰাপ্ত বিষয়া জেএছ খুবুঙৰ নেতৃত্বত যোৱা আৰক্ষী দলে দুৰ্বৃত্তই মাটিৰ তলত পুতি থোৱা অৱস্থাত উদ্ধাৰ কৰে লগতে উদ্ধাৰ কৰে এটা মেগাজিন আৰু 10টা সজীৱ গুলী ঘটনা সন্দৰ্ভত জানিব পৰা মতে যোৱা 2018-22 ডিচেম্বৰ দিনা প্ৰাক্তন বিধায়ক লেণ্ডুন ইংটিৰ ব্যক্তিগত নিৰাপত্তাৰক্ষী ৰঞ্জিত তালুকদাৰৰ হাতৰ পৰা এজন অচিনাক্ত দুৰ্বৃত্তই পিস্তল কাঢ়ি লৈ গৈছিল আৰু কৰবাত লুকুৱাই দিছিল আনপিনে এই ঘটনা সন্দৰ্ভত ডিফু আৰক্ষীয়ে ডকমকা আৰক্ষীৰ সহযোগত 25 ডিচেম্বৰত টেনগাঁৱৰ ডংহাপ খেডঙৰ নিবাসী চামচিং ইংটিৰ পুত্ৰ ৰঞ্জিত ইংটিক আটক কৰে আৰু ৰঞ্জিত ইংটিৰ বিৰুদ্ধে 387 নম্বৰ গোচৰ পঞ্জীয়ন কৰি ডিফুস্থিত জিলা কাৰাগাৰলৈ প্ৰেৰণ কৰে আৰু লুকাই থোৱা পিস্তলটোৰ অনুসন্ধান কাৰ্য অব্যাহত ৰাখে আৰক্ষীৰ ব্যাপক অনুসন্ধানত ফলস্বৰূপ বৃহস্পতিবাৰে মাটিৰ তলত পুতি থোৱা অৱস্থাৰ পৰা উদ্ধাৰ কৰে উক্ত পিস্তলটি আৰু লগত এটা মেগাজিন আৰু 10টা সজীৱ গুলী অৱশ্যে আৰক্ষীৰ অভিযান কাৰ্যস্থানীয় ভিডিপিসকলে সহযোগ কৰে ডেনগাঁৱৰ পৰা জেমছ মিলিকৰ ৰিপৰ্ট ডেনগাঁও আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ